নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বলক আজি পথাৰলৈ বুলি যাওঁ। পথাৰত কি হৈছে সকলো দেখা যাওঁ আপোনালোকক। বলক কৈ থাকোঁ। এইফালে আহি আছোঁ লগতে এইকেইজন। এইফালে পথাৰত পানী দেখিছে, পুৰা পানী হৈ আছে। এইফালে দেখিছে পথাৰৰ মাজত নদীয়ে কি অৱস্থা কৰিলে। এয়া পূৰা দ গাঁত কৰি দিছে, নদী পানী সোমাই। এয়া চব ৰোৱা মাটি নদী পানীয়ে খান্দি চব খতম কৰি দিলে। দেখিছে কিমান ডাঙৰ ডাঙৰ গাঁত কৰি দিলে। বলক আৰু ক'ত কি হৈছে চব দেখা যাওঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই যাব। এইফালে দেখিছে কেনেকুৱা পৰিস্থিতি, নদীৰ এক ভয়াৱহ পৰিস্থিতি। এয়া দেখিছে জীয়াধান নদী কি কাল ৰূপ লৈছে। এইফালে দেখিছে ঘৰৰ ভিতৰত পানী সোমাই আছে পূৰা। এইফালে ঘৰৰ ভিতৰত যাওঁ যাওঁ অৱস্থা, কি ভয়ংকৰ ৰূপ লৈছে দেখিছে নি বাৰু। এইফালে ৰুই থোৱা মাটি চব খান্দি লৈ গ'ল দেখিছে। এইফালে দেখিছে নদী কি ভয়ংকৰ কালৰূপ। চাওকচোন কি ভয় লগা দৃশ্য, সম্পূৰ্ণৰূপে লৈ গৈছে এখন ঘৰ। এইফালে কিমান দ গাঁত কৰিছে দেখিছে, কিমান ভয়ংকৰ গাঁত কৰি দিছে। এইফালে দেখিছে সম্পূৰ্ণৰূপে জাহ গৈছে নদীৰ বুকুত। এয়া ৰাস্তা ছিঙি লৈ গৈছে দেখিছে। ইয়াত দুটা কালভাৰ আছিলে, লগতে এখন বাঁহৰ দলং সম্পূৰ্ণৰূপে খান্দি লৈ গৈছে। কি ভয়ংকৰ দৃশ্য। বানপানীৰ মাজতো এয়া আমাৰ বাইদেউকেইজনীয়ে নিজৰ কৰ্তব্য পালন কৰি আছে। চৰকাৰে যি কৰ্তব্য দিছে সেয়া সুচাৰুৰূপে পালন কৰি আছে। দেখিছে ইমান পানী তিতি তিতি তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে। তেওঁলোকে নদী পাৰ হৈ গৈ কেইবাখনো গাঁৱত পলিঅ' দৰৱ দি আহিছেগৈ। দেখিছে পৰিস্থিতি কি হৈছে, তাতো তেওঁলোকৰ কৰ্তব্য এৰা নাই। ইমান ভয়ংকৰ পৰিস্থিতি। এয়া ৰাতিপুৱা ঘৰলৈ আহি আছোঁ। আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।